হেল্ল' বন্ধুসকল, ভালনে সকলোৰে? আজি এই সন্ধিয়া ভাত বনোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ' মানে কি সৰুকৈ অকণ দিওঁ। সকলোৱে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। পাৰিলে কি ক'ম আৰু, সকলোৱে যদি ভাল পায় ফ'ল' কৰিব মোক। আজি সন্ধিয়ানো কি ৰান্ধিলোঁ তাকে আপোনালোকক আজি অকণমান দেখুৱাম দেই। এয়া দেখিছে নহয়, মই জুইতে ভাত বনাওঁ। দালি আৰু চব্জি মই গেছত বনাওঁ। বাকী কেৰাহীতে তেল অকণমান দি পেলাই প্ৰথমতে মই পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ। পনীৰখিনি ফ্ৰাই কৰাৰ পিছতেই মই মটৰখিনিও ফ্ৰাই কৰি লওঁ। মটৰখিনি মানে কি হয়, ফ্ৰাই কৰি ল'লে কেঁচা কেঁচা মানে মটৰৰ গোন্ধটো নাহে, সেইকাৰণে মই অকণমান ফ্ৰাই কৰি লওঁ। তাৰপিছতে তাতে পিঁয়াজ, নহৰু, বিলাহী এনেকৈ যাৰ যি মানে পাৰে দি পেলাই অলপ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি পেলাই সেইখিনি আকৌ ঠাণ্ডা কৰি মিক্সিত পিচি পেষ্ট কৰি বনাই লৈছোঁ। এয়া দেখিছেনে, পেষ্ট কৰিখিনি মই আকৌ কেৰাহীত তাত মছলা অকণমান দি পেলাই এয়া ভাজি লৈছোঁ। তাতে আকৌ মটৰখিনিও দি দিছোঁ। তাতে এয়া পনীৰখিনি দিছোঁ। এনেকৈয়ে মই ৰাতি আঞ্জাখন বনাই সকলোৱে আমি খালোঁ।